Hello guys, welcome back. মই ৰূপম আৰু আজিৰ ভিডিঅ'ত দেখাম মই কালাৰ স্মোক বম কেনেকৈ বনাই। So guys, কালাৰ স্মোক বম বনাবৰ কাৰণে আমাক লাগিব আগৰ ভিডিঅ'টোৰ দৰে চেনিৰ গুড়া আৰু পটাছিয়াম নাইট্ৰেট দুটা আমি সমানে মিক্সিত গুড়া কৰি ল'ব লাগিব আৰু লাগিব বেকিং পাউডাৰ। So গোটেইখিনি ফাৰ্ষ্ট আমি মিক্স কৰিব লাগিব আৰু তাৰ লগতে আমাৰ লাগিব এখন ডাঠ কাগজ আৰু এইখন কাগজ আমি সম্পূৰ্ণৰূপে ৰাউণ্ড কৰি ল'ব লাগিব। ৰাউণ্ড কৰিবৰ কাৰণে আমি এনেকুৱা এটা মটলৰ এইটো ইউজ কৰিছোঁ। চেন স্প্ৰে তোমালোকে দিও ইউজ কৰিব পাৰা, ৰাউণ্ড হ'লেই হ'ল। ভালকৈ তোমালোকে এইটো ৰাউণ্ড কৰি ল'বা যাতে আমি আমাৰ যোনখিনি বমৰ ফিউল থাকিব ইয়াতে আমি ভৰাব পাৰোঁ। সো গাইজ কাগজখন আমি ৰাউণ্ড কৰি ল'লোঁ। সো পূৰা পাৰফেক্ট ৰাউণ্ড নহ'লেও কথা নাই, এটা টেপ মাৰি দিওঁ। ভালদৰে টেপ মাৰি ল'ব গাইজ, নহ'লে ফিউলবিলাক বাহিৰত ওলাই যাব পাৰে ন। চ' আমাৰ ৰেডি হৈ গ'ল টেপ মাৰি। এতিয়া আমাৰ লগত আছে পটাছিয়াম নাইট্ৰেট আৰু চুগাৰ, দুটাই সমানে মিক্স কৰিব লাগিব যেনেকৈ তোমালোকৰ আগৰ ভিডিঅ'টো দেখা পাইছিলা। যদি আগৰ ভিডিঅ'টো চোৱা নাই তোমালোকৰ লিংক ডেছক্ৰিপশ্যনত আছে, এবাৰ চাই ল'বা। 3:2 ৰেচিঅ'ত মই দিছিলোঁ। গোটেইখিনি ভালকৈ মিক্স কৰি লোৱা, পটাছিয়াম নাইট্ৰেট আৰু চুগাৰ আৰু বেকিং পাউডাৰ ইয়াতে মিক্স কৰিম। বেকিং পাউডাৰ তোমাৰ আধা চামুচ মিক্স কৰিলে হ'ব। যিমান দেখা পাইছা ভিডিঅ'ত আধা চামুচমান মিক্স কৰিলে বেকিং পাউডাৰ চাফিচিয়েণ্ট। কাৰণ বেকিং পাউডাৰ ইউজ কৰিছোঁ কাৰণ মডাৰেট স্পীডত আমাৰ ধোৱাখিনি ওলাব লাগিব। যদি বেকিং পাউডাৰ ইউজ নকৰোঁ তেনেহ'লে বহুত জোৰে ধোৱা ওলাব, বহুত জলদি খতম হৈ যাব পাৰে ধোৱা। চ' গাইজ ভালকৈ মিক্স কৰি লোৱা গোটেইখিনি। এতিয়া আমি ইয়াতে দিম ফুড কালাৰ। ফুড কালাৰ তুমি যিকোনো দোকানতে পাই যাবা, 10-20 টকাৰ। ফুড কালাৰ ইউজ নকৰি তোমালোকে ক্ৰেয়ন কালাৰো ইউজ কৰিব পাৰা। ময়ো ট্ৰাই কৰিছিলোঁ ক্ৰেয়ন কালাৰ, কিন্তু ইমান মই ৰিজাল্টটো ভাল দেখা নাই, কিন্তু ফুড কালাৰত ভাল মই ৰিজাল্ট পালোঁ। গোটেইখিনি ভালকৈ মিক্স কৰি ল'বা আৰু ফুড কালাৰৰ যিমানখিনি কালাৰ আছে গোটেইখিনি আমি দি দিছোঁ। 2 চামুচমান হ'ব চাগে। আমাৰ গোটেইখিনি মিক্স হৈ গ'ল। এতিয়া আমি এটা গজাল ল'লোঁ আৰু ইয়াৰ ঠিক মাজত, পেপাৰখনৰ মাজত আমি ভালকৈ হেঁচি ভৰাই দিব লাগিব গজালটো। 2টা গজাল লাগিব ইয়াৰ কাৰণে। আৰু তলৰডাল আমাৰ হেণ্ডেল হ'ব যাতে আমি ধৰিব পাৰিম, আৰু ওপৰৰখিনিত আমি ফিউলখিনি ভৰাম। ওপৰত পটাছিয়াম নাইট্ৰেট আৰু চুগাৰখিনি ভৰাম ওপৰৰখিনিত, আৰু তলৰখিনিত আমি মানে হাতেদি ধৰিব লাগিব। সেইটো কাৰণে গজালটো সোমাই ল'লোঁ, আৰামছে সোমাই যাব, টেনশ্যন নাই কোনো। 2 চাইডৰ পৰা 2টা সোমোৱা গজাল। চ' গাইজ হৈ গৈছে গজাল সোমোৱা। এতিয়া লাগিব পুটি। পুটিটো মানে এইটো কাৰণে লাগে যাতে ফিউলখিনি যাতে তলত পৰি নাযায়, যাতে গজাল যে দিছোঁ 2টা সেইখিনিত পুটিটো লগ খাই যাব, মানে সেইখিনিলৈ যাব পুটিটো।
এতিয়া আমি পটাছিয়াম নাইট্ৰেট আৰু চুগাৰ যোনটো মিক্সাৰ আছে সেইটো আমি ইয়াতে ভৰাব লাগিব পাইপডালত। চ' গাইজ ভালকৈ ভৰাই যোৱা গোটেই মিক্সাৰখিনি। গাইজ খতম হৈ গ'ল মিক্সাৰ ভৰোৱা। এতিয়া আমি ফিউলখিনি জ্বলাবৰ কাৰণে ইউজ কৰিম এডাল জলকীয়া বমৰ খলিতা। আৰু মন কৰিবা যেন গোটেইখিনি মিক্সাৰ যাতে তোমালোকে ওপৰলৈ নিদিয়া, অলপ তলতে ৰাখা, কাৰণ জ্বলাই দিয়াৰ লগে লগে নাইবা গোটেই তোমাৰ ওলাই আহিব পাৰে জুই ওপৰলৈ, সেইকাৰণে অলপ তলত ৰাখিলে ভাল। এতিয়া খলিতা এডাল ছিঙি লোৱা ইয়াৰ পৰা। যিকোনো বমৰ পৰা ল'ব পাৰা, একো প্ৰব্লেম নাই। ঠিক আছে গাইজ, বাছ খলিতাডাল এতিয়া তোমালোকে পূৰা ঠিক মাজত ভৰাই দিয়া। গাইজ হৈ গৈছে আমাৰ ৰেডি। এতিয়া জাষ্ট জ্বলাব গ'লে হ'ল। চ' গাইজ আমাৰ কালাৰ স্মকটো ৰেডি হৈছে। এতিয়া এইটো জ্বলাবলৈ গৈ আছোঁ। এতিয়া ৰেড কালাৰ বনাইছোঁ আমি, গম পাইছাই। আৰু জ্বলোৱাৰ আগতে গাইজ শুনি লোৱা, ভিডিঅ'টো লাইক কৰা আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি লোৱা, আৰু তোমালোকে বেল আইকনটো প্ৰেছ কৰিবা, তেতিয়া নটিফিকেশ্যনবোৰ পাই যাবা। চ' গাইজ জ্বলা ষ্টাৰ্ট কৰোঁ, জ্বলাব। চ' গাইজ মোৰ ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰা, শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা গাইজ। আৰু হেপী দিৱালী, আৰু টেক কৰা, তোমাৰ চব ফ্ৰেণ্ডকে শ্বেয়াৰ কৰা। টেক কেয়াৰ, বাই।